সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজি আকৌ আপোনালোকলৈ লৈ আহিছোঁ অসমীয়া সাধাৰণ জ্ঞানৰ 30টা প্ৰশ্ন আৰু আজিৰ ভিডিঅ'টো হ'ব পাৰ্ট 5। তো আহক প্ৰশ্নসমূহ চাওঁ। প্ৰথম প্ৰশ্ন, অসমীয়া নাট্য সাহিত্যৰ জনক কোন? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ C2 শংকৰদেৱ। নেক্সট, চিহ্নযাত্ৰা ভাওনাখন কেইদিন কেইৰাতি অনুষ্ঠিত হৈছিলে? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ A2 7 দিন 7 ৰাতি। নেক্সট, শংকৰদেৱৰ নাটত প্ৰয়োগ কৰা ভাষাটোৰ নাম কি আছিলে? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ C2 ব্ৰজাৱলী। নেক্সট, ভৰ্তিমাসমূহ কি আছিলে? তো ভৰ্তিমাসমূহ কি আছিল? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ A2 প্ৰশস্তি বা গুণ গৰিমা প্ৰকাশক গীত। নেক্সট, শংকৰদেৱ ৰচিত ৰাজভটিমাৰ বিষয়বস্তু আছিলে? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ D2 কোচ ৰজা নৰনাৰায়ণৰ প্ৰশস্তি। নেক্সট, শংকৰদেৱে কেই প্ৰকাৰৰ ভটিমাৰ প্ৰৱৰ্তন কৰিছিলে? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ B2 তিনি প্ৰকাৰৰ। নেক্সট, বৰগীত নামাকৰণ কোনে কৰিছিলে? তো বৰগীত নামাকৰণ কোনে কৰিছিল? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ C2 শংকৰ মাধৱৰ পৰৱৰ্তী বৈষ্ণৱ ভক্তই। নেক্সট, বৰগীতসমূহক নবেল নাম্বাৰছ আখ্যা কোনে দিছে? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ B2 ডক্টৰ বাণীকান্ত কাকতিয়ে। নেক্সট, তলৰ কোনটো বছৰত মাধৱদেৱৰ জন্ম হৈছিল? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ C2 1489 খ্ৰীষ্টাব্দত। নেক্সট, কোন ভকতে আওৰাবলৈ নিওঁতে শংকৰদেৱৰ বৰগীতবোৰ জুইত পৰি নষ্ট হৈছিলে? কি কৈছে? কোন ভকতে আওৰাবলৈ নিওঁতে শংকৰদেৱৰ বৰগীতবোৰ জুইত পৰি নষ্ট হৈছিল? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ A2 কমলা গায়নে। নেক্সট, মন মেৰি ৰাম চৰণেহি লাগো বৰগীতটোৰ ৰচক কোন? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ B2 শংকৰদেৱ। নেক্সট, মাধৱদেৱৰ মাতৃৰ নাম কি আছিল? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ D2 মনোৰমা। নেক্সট, মাধৱদেৱৰ ভনীয়েকৰ নাম কি আছিল? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ C2 উৰ্বশী। নেক্সট, ৰামদাস কোন আছিলে? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ B2 মাধৱদেৱৰ বৈনায়েক। নেক্সট, তলৰ কোনটো বছৰত মাধৱদেৱৰ মৃত্যু হৈছিলে? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ C2 1596 খ্ৰীষ্টাব্দত। নেক্সট, তলৰ কোনখন তত্ত্বমূলক গ্ৰন্থ মাধৱদেৱ অনুদিত? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ D2 ভক্তি ৰত্নাৱলী। নেক্সট, মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বস্ব বুলি কোৱা হয়? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ A2 বাৎসল্য প্ৰেম। নেক্সট, চৰিত পুথিমতে মাধৱদেৱ ৰচিত কি কবিতা পঢ়ি শংকৰদেৱ অভিভূত হৈছিলে? কি কৈছে? চৰিত পুথিমতে মাধৱদেৱ ৰচিত কি কবিতা পঢ়ি শংকৰদেৱ অভিভূত হৈছিলে? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ B2 জয়গুৰু শংকৰ। নেক্সট, কোচ ৰাজ্যৰ কোন ৰজাৰ অনুপ্ৰেৰণাত মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰিছিলে? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ B2 লক্ষ্মীনাৰায়ণ। নেক্সট, কাৰ উৎসাহত মাধৱদেৱে ৰাজকীয় কাব্য ৰচনা কৰিছিলে? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ B2 শুক্লধ্বজৰ। নেক্সট, মাধৱদেৱৰ বৰগীতসমূহৰ মূল ৰস কি? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ A2 দাস্য আৰু বাৎসল্য ৰস। নেক্সট, নাম মালিকা পুথিখনৰ ৰচক কোন? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ C2 পুৰুষোত্তম গজপতি। নেক্সট, তলৰ কোনখন পুথি মাধৱদেৱ ৰচিত নহয়? তো নহয় বুলি কৈছে। শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ D2 ৰাম বিজয় শংকৰদেৱে ৰচনা কৰিছিলে। বাকী পিম্পৰা গুচোৱা অৰ্জুন ভঞ্জন চোৰ ধৰা মাধৱদেৱৰ ৰচিত হয়।
নেক্সট তলৰ কোনখন গ্ৰন্থৰ মাধৱদেৱৰ ৰচনা নোহোৱাৰ পক্ষে যুক্তি প্ৰবল? তো কি কৈছে তলৰ কোনখন গ্ৰন্থ মাধৱদেৱৰ ৰচনা নোহোৱাৰ পক্ষে যুক্তি প্ৰবল? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ B2 অমূল্য ৰত্ন। তো নেক্সট তলৰ কোনখন নাট মাধৱদেৱৰ ৰচনা? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ A2 পিম্পৰা গুচোৱা। তো নেক্সট ৰামায়ণৰ কোনটো কাণ্ড মাধৱদেৱে অনুবাদ কৰিছিলে? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ C2 আদিকাণ্ড। তো নেক্সট মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা হৈছে? শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ C2 নামঘোষা। তো নেক্সট মাধৱদেৱৰ কোনখন নাটক ঝুমুৰা বুলি কোৱা নহয়? তো নহয় বুলি কৈছে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ D2 অৰ্জুন ভঞ্জন। তো আজিৰ ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন দিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু মোৰ চেনেল যদি আপুনি নতুন প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো আজিলৈ বাই।